পেটু এইখিনি আইটেম কৰি লৈছোঁ। এয়া চাওক আমাৰ পাকঘৰ। আমাৰ পাকঘৰ দেখি কোনো নাহাহিব কিন্তু দেই। এইফালে বৰ্তাই বনাই আছে খানা ভিডিঅ'। বৰ্তা এতিয়ালৈকে কি বনালে কৈ দিয়ক। ভাত হৈ গ'ল, দালি হ'ল, এতিয়া মাছ ফ্ৰাই কৰিম। মাছ ফ্ৰাই কৰি পেলাই মাছৰ তৰকাৰী বনাম। তাৰপিছত এটা লাবৰা ভাজি কৰিম, তাৰপিছত বেঙেনা ফ্ৰাই কৰিম, তাৰপিছত পাপৰ। পাপৰখিনি উলিয়াই দিলে এখন আছে এটা ক'ৰবাত। আইটেমবিলাক ৰন্ধন প্ৰণালী আইটেমখিনি ভাল লাগিছে দেখি খোৱাটোৱে ভাল লাগিছে। আমাৰ ঘৰত প্ৰতি বছৰে বহাগত এনেকৈ ভকত মাতি আনি চাউল খুৱাই। তাকে আপোনালোককো আজি দেখালোঁ, কেনেকুৱা পালে জনাবচোন। আমাৰ ভনীয়ে ভাতৰ কাৰণে মানে সেৱা কৰি আছে মোক। ঐ ভলো ভলো ন আছে হানি ভাতৰ কাৰণে সি মানে সেৱা কৰি আছে মোক হানি। এইফালে বৰমাই খাম খামকৈ বহি আছে।